হেল্ল' বন্ধুসকল, আজি মই আপোনালোকক ক'ম আপুনি যদি কাইনমাষ্টাৰত ভিডিঅ' এডিট কৰে কাইনমাষ্টাৰৰ লগতো থাকি যায়। আজি মই আপোনালোকক ক'ম কাইনমাষ্টাৰটো নোহোৱাকৈ কেনেকৈ ভিডিঅ' এডিট কৰিব পাৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কাইনমাষ্টাৰৰ লগতো নোহোৱাকৈ কেনেকৈ আপুনি ভিডিঅ' এটা বনাব, তাৰ বাবে আপুনি ভিডিঅ' ৱাটাৰমাৰ্ক এপটো ডাউনলোড কৰি ল'ব প্লে ষ্টৰৰ পৰা। তাৰপিছত এইটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত এনেকৈ হ'ব লোডিং হোৱাৰ পিছত এনেকৈ আহিব। এনেকৈ আহিলে ইয়াত ৱাটাৰমাৰ্ক বুলি আছে, সেইটো অপশ্যনত ক্লিক কৰিব। সেইটো অপশ্যনত ক্লিক কৰাৰ পিছত আপুনি কোনটো ভিডিঅ'ৰ ৱাটাৰমাৰ্ক গুচাব সেইটো ক্লিক কৰিব। তাৰপিছত মোৰ ইয়াত দেখিছে কাইনমাষ্টাৰৰ লগতো ইয়াত ৰৈ গৈছে। তাৰপিছত ইমেজ বুলি আহিব, সেই ইমেজটোত ক্লিক কৰিব। ইমেজটো ক্লিক কৰাৰ পিছত আপোনাৰ চেনেলৰ যদি লগো বনাই থৈছে সেইটো চিলেক্ট কৰিব। মই মোৰ চেনেলৰ লগো এটা বনাই থৈছোঁ। লগোটো চিলেক্ট কৰাৰ পিছত আপুনি কাইনমাষ্টাৰৰ এই লগোটোৰ ওপৰত এনেকৈ মিলাই কিনে বহাই দিব। এনেকৈ মই বহাই দিছোঁ। তাৰপিছত আপোনাৰ এতিয়া কাইনমাষ্টাৰৰ লগোটো নেদেখে, এনেকৈ আহিব। আৰু এই ভিডিঅ'টো আপুনি ইয়াৰ পৰা ডাউনলোড কৰিবৰ বাবে এক্সপৰ্ট অপশ্যন এটা দেখা পাব, এক্সপৰ্ট সেইটোত ক্লিক কৰিব। তাৰপিছত এনেকৈ লোডিং হ'ব। মোৰ লোডিং হৈছে, তো এই ভিডিঅ'টো আপোনাৰ ডাউনলোড হৈ গৈছে। আপুনি ভিডিঅ'ত যাব, তো ভিডিঅ'ত দেখিছে মোৰ কাইনমাষ্টাৰৰ অপশ্যনটো নাই, মোৰ চেনেলৰ লগতো লাগি গৈছে। এনেকৈ আপুনি কাইনমাষ্টাৰৰ লগতো নোহোৱা কৰিব পাৰিব। আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি এই ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু প্ৰথমবাৰৰ বাবে এই চেনেলটো যদি চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব।